Hi guys, what's up and welcome back to my YouTube channel. নমস্কাৰ, কালাৰ হবছৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত পাঠ কৰিবলৈ ওলাইছোঁ এখনি নীলাখামৰ চিঠি। আশা কৰোঁ আপোনালোকে শুনি ভাল পাব আৰু লগতে আপোনালোকৰ মৰম মই কামনা কৰিলোঁ। ধন্যবাদ। আৰম্ভ কৰিবলৈ লৈছোঁ মোৰ স্বৰচিত নীলাখামৰ চিঠি। আউসীৰ অন্ধকাৰ আকাশৰ এটি তৰাৰ কাহিনী। মৰমৰ ৰীমা, কেনে আছা বাৰু? মনত অযুত সাহস গোটাই আজি তোমাৰ বাবে কলমটি পুনৰ তুলি লৈছোঁ। তোমাক মোৰ মনৰ কিছু বতৰা জনাবলৈ মোৰ হৃদয়খনেও আজি হাহাকাৰ কৰিছে। সেয়ে খুলি লৈছোঁ উৱলি যোৱা ডায়েৰীটিৰ অন্তিমটি পৃষ্ঠা। নহ'লে হয়তো সেই কাহিনীটি সদায় অসম্পূৰ্ণ হৈ ৰ'ব, যি কাহিনী এদিন মই তোমাৰ নামেৰেই লিখিছিলোঁ। আৰু কাহিনীৰ মাজতেই বিলীন হৈ গৈছিল মোৰ ঠিকনা, আনকি বহুতো নীলিম সপোন। হয়তো তোমাৰ ভালেই, অৱশ্যে তুমিতো কাহানিও কোৱা নাছিলা মোৰ অবিহনে তুমি অসুখী হ'বা বুলি। তোমাৰ পৰা প্ৰত্যাশিত হৈও আজি মোৰ ভালেই দিয়া। আজিকালি দুখবোৰ আপোন হ'ল, সপোনবোৰ পৰ হ'ল। সুখবোৰ দেখোন তোমাৰ সতেই গুচি গ'ল। এই যে হাঁহিটি মোৰ ওঠত এদিন তুমিয়েই দিছিলা, আৰু এতিয়া মোৰ সংগী হৈ পৰিল সুখ অথবা দুখ সকলো সময়ৰ। হয়তো দুখৰ সময়ত কিছু পৰিমাণে বেছি। অৱশ্যে দুখৰ সময়তো হাঁহিব পৰাটো যথেষ্ট সাহসিকতাৰে কাম দিয়াচোন। ল'ৰা যে মই বুলিয়ে ক'ব নোৱাৰোঁ সকলো, আনকি কান্দিবও নোৱাৰোঁ। ল'ৰাই হেনো কান্দিব নাপায়। আৰু এতিয়া অভিমান কৰি কান্দিমেই বা কাৰ আগত, সান্তনাই বা দিব কোনে? আনহে নেলাগে ঠাট্টা মস্কৰা কৰি জোকাবলৈও তুমি আজি নাই। মোৰ সকলোবোৰ কাঢ়ি লৈ গ'লা, প্ৰেম, মৰম, বিশ্বাস, আৱেগ সকলো। তোমাৰ হয়তো অলপ বেছিয়েই পচন্দ হৈছিল মোৰ অনুভূতিবোৰ, আৰু সেইবাবেই হয়তো হেৰা এক প্ৰকাৰ মই দেউলীয়া হৈ পৰিলোঁ তোমাৰ ওচৰত। কিন্তু তথাপি মই সুখী জানা, কাৰণ তুমি যে সুখী। হওক দিয়া, মৰহি যোৱা হৃদয়ত আকৌ গোলাপ ফুলাৰ সপোন নেদেখোঁ। গোলাপৰ সৌন্দৰ্য দূৰণিৰ পৰাহে, ওচৰলৈ গ'লে কাঁইতে বিন্ধে। তুমি হয়তো নুবুজিবা ইয়াৰ বিষ কিমান। হয়তো ভুল মোৰেই আছিল, বিনা অনুমতিত তোমাৰ হৃদয়ৰ অকণমান মৰম ভিক্ষা বিচাৰিছিলোঁ। হয়তো বুজা নাছিলোঁ মই ভিক্ষা দান কৰিবলৈ তোমাৰ সামৰ্থ্য আছেই বা কিমান, অথবা মোৰ গ্ৰহণ কৰিবলৈ যোগ্যতা কিমান। মোক বেয়া নাপাবা, তুমি কোৱাৰ দৰে বন্ধুত্বৰ শিকলিডালেৰে তোমাৰ মোৰ সম্পৰ্ক বান্ধিবলৈ মোৰ সাহস নাই। কাৰণ তুমি যে মোৰ হৃদয়ৰ এফাল, যাক মই বান্ধিব নোৱাৰোঁ। হৃদয়ে কষ্ট পাব, উশাহটি হেৰাই যাব।
তুমি হয়তো সদায়ে দূৰণিৰ সেই জোনটিৰ দৰে থাকিবা আৰু মই জোনৰ কাষৰ সেই তৰাটি। দূৰৰ পৰা বহু ওচৰ যেন লাগে সিহঁতৰো অৱস্থান, কিন্তু ওচৰৰ পৰা এয়া যে সম্পূৰ্ণ বিপৰীত। না, নহয়, মই সেই তৰাটিও নহয়। মইতো আউসীৰ আকাশৰ এটি তৰা, যি হাজাৰ যত্ন কৰিও জোনাকৰ পৰা বঞ্চিত। হ'ব দিয়া, মই এনেকৈয়ে সুখী হ'ম, অথবা অভিনয় কৰিম, নাইবা এখনি মুখা পিন্ধি ল'ম, য'ত এটি হাঁহি মিছাকৈয়ে আঁকি থোৱা থাকিব। আউসীৰ অন্ধকাৰ আকাশত তৰাবোৰেও হেনো দীপান্বিতা পাতে, জোনৰ অবিহনে। ময়ো তেনেদৰেই দীপান্বিতাৰ এগছি বন্দী হৈয়েই থাকিম দিয়া। শলিতাডাল থকালৈকে যুঁজিম নিজৰ লগতে অহৰহ। এদিন তেলবোৰ শুকাব, শলিতাডাল পুৰি ছাই হ'ব। মাটিৰ এই চাকিটিও ভাঙিব, শেলৈ পৰিব। কোনেও মনত নেপেলায় এগছি চাকিৰ ইতিহাস। তুমি মাথো হেৰাই নাযাবা কাহানিও। পাহৰি যাবা যে এদিন তোমাৰ বাবেই কোনোবাই নিজৰ হৃদয়খনিৰ অন্ত্যেষ্টিক্ৰিয়া নিজেই কৰিবলগীয়া হৈছিল। তুমি জানানে, তুমি যোৱাৰে পৰাই বিনিদ্ৰ নিশাবোৰলৈ বৰ ভয় লগা হৈছে মোৰ। নিশাৰ সুযোগত মাতাল হৈ পৰে অন্ধকাৰ সময়বোৰ। হঠাতে যেন কৰবাত এচপৰা মেঘ খহি পৰে আৰু নিমিষতে এজাক ধুমুহাই গিলি পেলায় বুকুত সাঁচি ৰখা নিষ্পাপ প্ৰেমৰ সমস্ত বাসনা। ধুমুহাজাক বৰ ডাঙৰ হৈ আহিছে। অৱশ্যে মোৰ বুকুৰ ভিতৰৰ জাকৰ তুলনাত ই যে তেনেই সামান্য। ক্ৰমাৎ বুকুৰ স্পন্দনটিও বাঢ়ি আহিব ধৰিছে। আজিকালি অলপতে বৰ ভাগৰুৱা হৈ পৰোঁ। হ'ব বাৰু দিয়া আজিলৈ। মোৰ ৰঙা কলিজাৰ চিয়াহীৰে লিখা তোমাৰ নামৰ কাহিনীত হয়তো এয়াই অন্তিমটি আখৰ। তোমাৰ উত্তৰলৈ বাট চাম বুলি নকওঁ আজি। আউসীৰ তৰাই হেনো সপোন দেখিব নাপায়, জোনাকৰ সপোন। ভালে থাকিবা দেই সদায়, সঁচা অৰ্থত। মোৰ দৰে মিছা অভিনেতা নহবা কাহানিও। ইতি তোমাৰ এটি অনাকাংক্ষিত সপোন, প্ৰিয়াংশু।